গাইজ মই সোনু স্বাগতম জনাইছোঁ আমাৰ চেনেল ভাই টেনশ্যনত। আৰু যোৱাকালি যেনেকুৱা টমটম ভাড়া মাৰিলোঁ তেনেকুৱা আৰু এটা হেৰি আছে, যেনেকুৱা কুৰিয়াৰৰ ভাড়া নহয় মানে কুৰিয়াৰৰ হেৰি আছে, গতিকে সেইটোও এটা আছে। যদি আপুনি টমটমৰ ভাড়াটোত মানে ইণ্টাৰেষ্ট দেখায় তেনেহ'লে কুৰিয়াৰটোও দেখাম যে কিমান মানে কুৰিয়াৰ এদিনত মাৰিব পাৰি বা মাৰে বা কিমান মানে ইনকাম কৰে কুৰিয়াৰ মাৰি, সেইটো বিষয়ে মানে এটা ডিটেইলছ ভিডিঅ' বনাম যদি আপোনালোকে ইণ্টাৰেষ্ট আছে, ঠিক আছে। আৰু তাৰপিছত আছে জমেট'ৰো দেখাম যে এদিন জমেট' মাৰি কেনে কিমান ইনকাম কৰিব পাৰি, ঠিক আছে। তাৰপিছত গতিকে আপোনালোকক ছাপোৰ্ট দেখাব লাগিব গাইজ, তেতিয়াহে মানে বনাব পাৰিম, হয়নে? গতিকে ঠিক আছে, এতিয়া মই যাওঁ আমাৰ অফিচত কাম আছে। তাৰপিছত চাওঁ সন্ধিয়ালৈকে কি হয় কি নহয়, ঠিক আছে। গতিকে চাই থাকক। আৰু হয়তো আজিও চাগে যাব পাৰোঁ টমটমত, আপোনালোকক আজিও দেখাম। মানে ডেইলি সমানে ভাড়া নাপায়তো, গতিকে হয়তো আজিও দেখাব পাৰোঁ, মানে যাব পাৰোঁ। লগৰটোৱে যদি ফোন কৰে যাম, গতিকে আপোনাক দেখাম, ঠিক আছে। গতিকে ভিডিঅ' ভাল পালে লাইক কৰি দিব, চেনেল ছাবস্ক্ৰাইব কৰিব আৰু ধুনীয়া চাই কমেণ্ট এটা কৰিব নাপাহৰিব। গতিকে লগ পাই আছোঁ অফিচত। আৰম্ভ হৈছে কেছবিলাক খাচি কৰি আছে। এইটো ভিতৰত এটা কেছ আছে গাইজ, কিন্তু চাবলৈ ক্ষমতা নাই কাৰণ বেছি অলপ মানে ক্ৰিটিকেল কেছ, দেখাবও নোৱাৰোঁ মানে। আৰু এইটো কেছৰে কথা কৈ আছিলোঁ গাইজ, চাব পাৰে মানে ইয়াৰ যোনটো টেষ্টিছ আছে তাত কিবা আপুনি পোক চোক লাগিছে নেকি, আৰু কিবা পুজ ওলাই আছিলে, গতিকে তাতে কিবা ট্ৰিটমেণ্ট কৰি আছে, চাব পাৰে। দেখা হ'বলৈ আহিছে, এতিয়া ঔষধ দিয়া হ'ব। খোল খাই যাব, ডিঙিটা খোল খাই। গাইজ চুৰি হ'ল, ইয়াৰ ঘৰত টেনশ্যনত পৰি গৈছে ল'ৰা, কি কৰিম কি নকৰিম এতিয়া, কান্দি আছে। ইয়াত চাব পাৰে টেকনিক চুৰৰ, তলাটো ভাঙাই নাই, তলাটো জিন্দাই আছে যেনেকুৱা আছে, এইটো তেনেকাই আছে। এই দেখিছে, এই মালটো ওলাই দিছে, এই মালটো ওলাই কিনে বেকআপ কৰি ইয়াৰ পৰা ওলাই কিনে এইটো এনেকাই থাকি গ'ল, ওলাই তাৰপিছত আৰু ভিতৰৰ পৰা মাল গোটেই ওলাই দিলে। পইচা আছিলে, কিমান পইচা আছিলে? 50,000 আৰু গহনা আছিলে আৰু 50,000 টকা আছিলে, চুৰি কৰি লৈ গ'ল। মই কিনো কৰিব পাৰিম গাইজ, আপোনাক দেখাই দিম খালি কেনেকুৱা চুৰ হ'ব পাৰে। এই দুদিনত দুটা চুৰি, মানে
পৰহি হৈছিলে নেকি, আৰু পৰহি তাৰ চুৰি চাগে, আৰু আজি এটা চুৰি। আজিনে কালি হৈছিলে? কালি হৈছে, আজি ৰাতিপুৱাই গম পাইছোঁ। অঁ, কালিয়ে চুৰি হ'ল গাইছ। কালি যে মই যে ভিডিঅ'টো বনাইছিলোঁ, আমিতো টমটমত ঘূৰি আছিলোঁ, বাইদেউতো গৈছিলে ইয়াৰ বাহিৰত ফুৰিব, আৰু ঘৰত ইয়াৰ সৰু ভাইটি আৰু সৰু ভণ্টিজনী আছিলে। সৰু ভণ্টিজনীকো খুৰীহঁতৰ ঘৰত গৈ থাকে, তাতে গৈছিলে চাগে। ভাইকটো আছিলে, শুই আছিলে, বা কামত কোনোবাই পঠিয়ালে ল'ৰাতে। এতিয়া তাৰপিছতে কিবা হ'ল নেকি চাগে, মানে সন্দেহটো গৈছে বাৰু ইয়াৰ পুৰা। সন্দেহটো আছে নাই? আছে, সিয়ে মাৰিছে, চিনি পায়, কিন্তু প্ৰুফ নাথাকিলে আৰু কাৰোবাৰতো সন্দেহ কৰিব নোৱাৰি, ডাইৰেক্ট মানে হেৰি কৰিব নোৱাৰি। তেনেকৈ আমাৰ অফিচৰ হেৰিটো কাহিনীটো। আপোনালোকে ভবা নাইতো মই চুৰ বুলি, হে? মই চুৰ নহয় গাইছ, মানে এইকেইদিন পাই আছোঁ আৰু এনেকৈ চুৰে ঠিক আছে। চুৰবিলাক এনেকৈ ওলাই আছে আৰু কি ক'ব। মোক চুৰ বুলি ভাবি নল'ব আৰু গাইছ। মই অকল দিল চুৰি কৰতা হूँ গাইছ। ঠিক আছে, লগ পাই আছোঁ সন্ধিয়া টাইমত। মই অলপমান যাওঁ মোৰ লগৰ লগত ভাড়া মাৰিবলৈ আকৌ আজি, চাওঁ। এতিয়া গাইজ ফুল টমটম গৈ আছে আৰু আমাৰ তাত এটাও ভাড়া নাই, কি ক'ব, কপাল। ল'ৰাটো যায় নেকি চাগে। বিল্লা ভাই গাড়ীৰ ওপৰত টিপটপ বহি আছে, আৰু ভাড়ালৈ গৈ আছোঁ। দুজন পিছফালে বহি আছে, পিছফালে দেখাবতো নোৱাৰোৱে, কি বুলি দেখাব নোৱাৰোঁ। অঁ, ঠিক আছে। প্ৰথম গ্ৰাহক গাইজ ষ্টেচন খাব যাওঁ, আগত মাৰ্কত যাই বুলি বহি। বাই বাই। গাইছি আজি ভাড়া মাৰিব মন নাই বোলে, মাছ মাৰা চাব আহিছে। পানী পূৰা বাঢ়ি গৈছে। পোৱা নাই মাছ, এটাও ধৰা নাই। কি আৰু ইয়াৰ আজি মুড নাই বোলে মাৰিবলৈ, গতিকে গৈ আছোঁ ঘৰত। আৰু গাইজ আজি ভিডিঅ' ইমানতে মই সমাপ্ত কৰিছোঁ। আৰু টমটম ভাড়া অহাৰ পিছত মানে মাৰি অহাৰ পিছত ভিডিঅ' শ্বুট কৰা নহ'লে, কাৰণ লগৰটো মানে মনটো অলপ বেয়া লাগি আছিলে। যিমান যি হ'লেও মানে ঘৰৰ বস্তু এটা গায়ব হৈ গ'লে, ধৰি লওক পইচাটো গ'ল বাৰু গ'ল, সেইটো বাৰু মানে ঘটি ল'ব পাৰি, অলপ কষ্ট কৰিলে আহি যাব, কিন্তু সোণখিনি
আৰু যিখিনি গহনা আছে সেইটো মানে ধৰক মানে অতীতৰ পৰা মানে ধৰি লওক নিজৰ বোৱাৰীক দিয়া তেনেকুৱা কৰি কৰি অহা মানে কাৰোবাৰ স্মৃতি হয় ধৰি লওক এটা আৰু সেইটোকে ধৰি লওক এতিয়া গায়ব কৰি দিলে আৰু কিনো কৰিব পাৰি এতিয়া সি কি কৰে বা এতিয়া বাকী ইমানখিনি ভিডিঅ' চালেই যেতিয়া ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্টত জনাই দিব ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু এইবোৰ কৰিব নালাগে গাইছ বাকী লগ পাম বেলেগ এটা ব্লগত তেতিয়ালৈকে জয় হিন্দ জয় ভাৰত জয়